আজি ওলালোঁ পথাৰলৈ বুলি, যিহেতু আজি আমি কোচ ধৰিম আৰু আজিৰ পৰা আৰম্ভ হ'ব আমাৰ বোকা ৰোৱা। আৰু ভণ্টি আৰু মই আহি পালোহি পথাৰ, আৰু মায়ে কৈ পঠোৱা নিয়মখিনিৰ মতে ধুনীয়াকৈ নিয়মখিনি কৰি আছোঁ। আৰু চাকিগছ জ্বলাওঁতে ইমান বতাহ, ভাইটিয়ে হাতটো নিদিয়াহেঁতেন নজ্বলিলেহেঁতেন কি জানি। আৰু ভাইটিক দেখিছেনে ওপৰৰ পৰা তললৈ বোকা, মানে সি ৰাতিপুৱাই 5টাতে আহিলে কঠীয়া মাৰিবলৈ, সেইকাৰণে তাৰ এনেকুৱা অৱস্থা হ'ল। আৰু এয়া খেৰৰ মোচাটো জ্বলাই দিছোঁ, যিহেতু পৰুৱাই যাবৰ কাৰণে জ্বলাই বুলি কৈছে। তাৰপিছত এয়া ভগৱানৰ আগত কেইটামান প্ৰসাদ দি আৰম্ভ কৰিলোঁ বোকা ৰোৱা। ভগৱানৰ নাম লৈ ধুনীয়াকৈ ৰুলোঁ বোকাকেইডৰা। আৰু ভাইটিয়েও ক'লে ময়ো ৰুই দিওঁ দে দুগোচামান, আৰু ভণ্টিও ৰুলে। আৰু মই বোকা ৰুই ক'ত পালোগৈ চাওকচোন, ইমান দূৰ পালোগৈ। আৰু এইফালে ৰোৱনীও আহিলে, আৰু ময়ো এডৰা ৰোৱাৰ পিছত অকণ প'ষ্ট দিবলৈ আহিলোঁ আলিৰ ওপৰত, কিন্তু সৰিহে পৰিলোঁ। তাৰপিছত এয়া মাহঁতে চাহলৈ আহি আছে, আৰু এয়া দেখিছে ন ছোৱালীকেইজনীও কঠীয়া মাৰিবলৈ আহিছে। আৰু এইফালে ল'ৰাকেইটা, আজিকালি ছোৱালী ল'ৰা বুলি একো কথা নাই। আৰু মামাই এয়া কঠীয়া মাৰি